সনাতন ধৰ্ম, যাক সাধাৰণতে হিন্দু ধৰ্ম বুলি জনা যায়, এটি প্ৰাচীন আৰু বহল ধৰ্ম। এই ধৰ্মৰ ইতিহাস আৰু বিশ্বাসসমূহ বহু বছৰ আগতে নিৰন্তৰভাৱে গঢ়ি উঠিছিল। নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক সনাতন ধৰ্মৰ ওপৰত এটি সম্যক ধাৰণা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু ইয়াত হ'ব পৰা ত্ৰুটিৰ বাবে আপোনহুবৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। এজন আধ্যাত্মিকভাৱে সজাগ ব্যক্তি হেতুকে আপুনি ভিডিঅ'টি চাবলৈ আৰম্ভ কৰিছে, সেয়া আপোনাৰ ওচৰত এটি অনুৰোধ যেন ভিডিঅ'টি শেষলৈকে চায়। সনাতন শব্দটোৰ অৰ্থ হৈছে চিৰকালীন বা শাশ্বত, আৰু ইয়াক ধৰ্মৰ মূল মৌলিকত্বৰ সৈতে সংযুক্ত কৰা হয়। সনাতন ধৰ্মৰ গঠন, বিশ্বাস, আচাৰ ব্যৱহাৰ আৰু দৰ্শন বিশ্বৰ আটাইতকৈ গভীৰ আধ্যাত্মিক পৰম্পৰাৰ এটি অংশ। সনাতন ধৰ্মৰ জন্মৰ বৰ্ণনা প্ৰাচীন ভাৰতৰ সভ্যতাৰ লগত জড়িত। এই ধৰ্মৰ উৎপত্তি সঠিককৈ কেতিয়া হৈছিল সেয়া জানিবলৈ কঠিন হয়, কিয়নো ই আদিকালৰ পৰাই বিৰাজমান। শাস্ত্ৰৰ মতে সনাতন ধৰ্মৰ মূল উৎস হৈছে বেদসমূহ। বেদসমূহ হৈছে হিন্দু ধৰ্মৰ পৌৰাণিক গ্ৰন্থ আৰু ইয়াক সৰ্বোচ্চ আধ্যাত্মিক জ্ঞানৰ উৎস হিচাপে গণ্য কৰা হয়। বেদসমূহক সাধাৰণতে 4টা ভাগত বিভক্ত কৰা হৈছে: ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এই গ্ৰন্থসমূহত দেৱতা, যজ্ঞ আৰু সামাজিক বিধি-বিধানৰ বিষয়ে বিভিন্ন তথ্য দিয়া আছে। সনাতন ধৰ্মৰ অন্যতম মৌলিক বৈশিষ্ট্য হৈছে ইয়াৰ বহুত্ববাদ। এই ধৰ্মত বিভিন্ন দেৱতা, শাস্ত্ৰ, আচাৰ ব্যৱহাৰ আৰু বিশ্বাসৰ ওপৰত কেন্দ্ৰীভূত কৰা হৈছে। সনাতন ধৰ্মৰ মূল আদৰ্শসমূহৰ ভিতৰত ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ 4টা পদ দিয়া হৈছে। ধৰ্ম, সঠিক কৰ্তব্য আৰু নৈতিকতা। অৰ্থ উপাৰ্জন আৰু সামগ্ৰিক দিশত উন্নতি। কাম, পৌৰাণিক বা যৌন আনন্দ। মোক্ষ, মুক্তি, সঞ্চিত যাত্ৰাৰ পৰা মুক্তি লাভ। সনাতন ধৰ্মৰ আধ্যাত্মিকতা আৰু দৰ্শন বিভিন্ন দৃষ্টিভংগীৰ পৰা প্ৰকাশিত হৈছে। এই ধৰ্মত আত্মা, পুনৰ্জন্ম আৰু কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সনাতন ধৰ্মৰ মতে প্ৰত্যেক জীৱত এটি আত্মা থাকে। আত্মা অমৰ আৰু ই জীৱনৰ চক্ৰৰ মাজেৰে পুনৰ্জন্ম গ্ৰহণ কৰে। আত্মাৰ এই যাত্ৰা এই জীৱনৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। পুনৰ্জন্মৰ ধাৰণা সনাতন ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ। মানুহৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আত্মাই বিভিন্ন জন্ম লাভ কৰে। যদি মানুহে ভাল কৰ্ম কৰে তেন্তে তেওঁ বেছি উন্নত জন্ম লাভ কৰিব। সনাতন ধৰ্মৰ লোকসকল বিশ্বাস কৰে যে আমাৰ প্ৰতিটো কৰ্মৰ ফলাফল আছে। এই ফলাফল যিকোনো সময়ত, যিকোনো জন্মত পোৱা যায়। সঠিক আৰু নৈতিক কৰ্মই এক ভাল জীৱনৰ পন্থা সৃষ্টি কৰে। সনাতন ধৰ্মৰ ইতিহাস বিভিন্ন পৰ্বত অতিক্ৰম কৰি গঢ়ি উঠিছে। এই ধৰ্মৰ বিকাশত বহু পুৰাণ, উপনিষদ আৰু মহাকাব্যই সক্ৰিয় ভূমিকা পালন কৰিছে। পুৰাণ আৰু উপনিষদ পুৰাণসমূহ সনাতন ধৰ্মৰ আধ্যাত্মিক গ্ৰন্থ। পুৰাণবোৰত দেৱতা, ৰাক্ষস আৰু অসীম ঘটনাসমূহৰ কাহিনী প্ৰকাশিত হৈছে। সনাতন ধৰ্মত মহাভাৰত আৰু ৰামায়ণ হৈছে 2টা মহান গ্ৰন্থ। মহাভাৰত, এই মহাকাব্যত পাণ্ডৱ আৰু কৌৰৱৰ মাজত হোৱা যুদ্ধৰ বৰ্ণনা আছে। মহাভাৰতৰ ভিতৰত শ্ৰীমদ্ভাগৱত গীতাই বিশেষ স্থান অধিকাৰ কৰে, যি কৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা আধ্যাত্মিক সংলাপ। ৰামায়ণত ৰাম, সীতা আৰু লৱ-কুশৰ কাহিনী আছে। এই মহাকাব্যত নৈতিকতা, কৰ্তব্য আৰু প্ৰেমৰ ওপৰত গভীৰ আলোচনা কৰা হৈছে। সনাতন ধৰ্মত বিভিন্ন দৰ্শন আছে, যেনে বেদান্ত, যোগ আৰু সাংখ্য। এই দৰ্শনবোৰে জীৱন আৰু আধ্যাত্মিকতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। বেদান্তৰ মতে সঠিক জ্ঞানৰ মাধ্যমে আত্মা আৰু পৰমাত্মাৰ একতাৰ উপলব্ধি কৰা যায়। যোগ হৈছে এটি আধ্যাত্মিক অনুশীলন, যাৰ মাধ্যমে ব্যক্তিয়ে নিজৰ মন আৰু আত্মাৰ সৈতে সংযোগ স্থাপন কৰে। সনাতন ধৰ্মৰ সংস্কৃতি বহু বৈচিত্ৰ্যৰ অধিকাৰী। ভাৰতৰ বিভিন্ন অঞ্চলত আচাৰ ব্যৱহাৰ আৰু উৎসৱসমূহ ভিন্ন। সনাতন ধৰ্মৰ বিভিন্ন উৎসৱ যেনে দুৰ্গা পূজা, দীপাৱলী আৰু মকৰ সংক্ৰান্তি প্ৰধান। এই উৎসৱসমূহৰ মাজেৰে সান্নিধ্য, ভাতৃত্ব আৰু আধ্যাত্মিকতা উদযাপন কৰা হয়।
সনাতন ধৰ্মৰ আচাৰ ব্যৱহাৰ এক বিস্তৃত এলেকাত জন্ম, বিয়া আৰু মৃত্যু তথা বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বিশেষ ধৰ্মীয় আচাৰ পালন কৰা হয়। মূলতঃ সনাতন ধৰ্ম হৈছে এক গভীৰ আৰু চিৰকালীন পৰম্পৰা যি প্ৰতিদিনৰ জীৱনত আধ্যাত্মিকতা আৰু নৈতিকতাৰ প্ৰদান কৰে। ইয়াৰ ইতিহাস, বিশ্বাস আৰু সংস্কৃতি মানুহৰ চিন্তাধাৰাত এক বিশেষ স্থান অধিকাৰ কৰি আছে। সনাতন ধৰ্মৰ এই পৰম্পৰাই আজিও অসংখ্য মানুহক আধ্যাত্মিক আৰু নৈতিক পথত আগবঢ়াই লৈ গৈছে। এই ধৰণে সনাতন ধৰ্ম হৈছে এটি অনন্ত ধৰ্ম যাৰ শিক্ষা আৰু আদৰ্শসমূহ আজিও সমান গুৰুত্বপূৰ্ণ। সনাতনৰ মূল আদৰ্শসমূহ জীৱনৰ বিভিন্ন দিশত সঠিক পথ নিৰ্দেশ কৰে আৰু ব্যক্তিগত আৰু সামাজিক বিকাশত সহায় কৰে। প্ৰিয় দৰ্শক, আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত চেনেলটি আগবঢ়াই নিবলৈ আপোনাৰ সঁহাৰিৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। আপোনাৰ ওচৰত এটি অনুৰোধ, ভিডিঅ'টি লাইক, কমেণ্ট কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। লগতে পৰমপিতা পৰমেশ্বৰক প্ৰশংসা কৰাৰ মানসেৰে ভিডিঅ'টি অন্য 11জন আত্মীয় স্বজন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰে যেন। আপোনাৰ মংগল হোৱাৰ কামনাৰে জয় শ্ৰীকৃষ্ণ।